ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশমমান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.5 কৰিব ওলাইছো আৰু তাৰে 1 নম্বৰ প্ৰশ্নটোৰ আমি অংক কৰিম। প্ৰশ্নটো হৈছে এনেকে তলৰ কোন কেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে সমাধান নাই নাইবা অসীম সংখ্যক সমাধান আছে। এখিনি হল প্ৰশ্নটোৰ প্ৰথম অংশ। প্ৰথমতে আমাক দুটাকে ৰৈখিক সমীকৰণ দিয়া আছে। প্ৰত্যেকটোতে আমি দেখা পাইছো যে প্ৰত্যেকটো প্ৰশ্নতে দুটাকে ৰৈখিক সমীকৰণ দিয়া আছে আৰু ইহঁতক আমি তাৰ সমাধান আছে নে নাই সেইটো আমি আগতে এনেকুৱা পদ্ধতি কৰি পেলাই আমি চাইছিলো যে কাৰ সমাধান আছে কাৰ নাই বা কাৰ অসীম সংখ্যক সমাধান আছে হেয়া আমি কৰিছিলো। এতিয়াও কৰিলে গম পাবা, আকৌ ৰিভাইজ হৈ যাব বাৰু। তাৰ পিছত এইখিনি আছিল প্ৰথম অংশ। দ্বিতীয় অংশটো আছে যদি অদ্বিতীয় সমাধান আছে সেই ক্ষেত্ৰত বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা। আগতে আমি প্ৰতিস্থাপন পদ্ধতি কৰিলো, আকৌ অপনয়ন পদ্ধতি কৰিলো। এইবাৰ আমি কি পদ্ধতি ব্যৱহাৰ কৰিম? বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰি আমি যদি সমাধান আছে তাৰ সমাধান উলিয়াম। তাৰ মানে ইয়াত যে x আৰু y চলকবোৰ দিয়া আছে এই x ৰ মান আৰু y ৰ মান আমি নিৰ্ণয় কৰিম কি পদ্ধতিৰে? বজ্ৰ গুণন পদ্ধতিৰে। তাৰ আগতে আমি এই সমীকৰণ দুটা পৰীক্ষা কৰি চাম যে ইহঁতৰ সমাধান আছে নে নাই নে অসীম সংখ্যক সমাধান আছে। ইয়াৰ বাবে মই প্ৰশ্ন দিয়া ৰৈখিক সমীকৰণ দুটা লিখি লৈছো। এতিয়া আমি যদি তোমালোকৰ মনত পৰিব এতিয়া মই কেনেকৈ কৰাইছিলো। এই ৰৈখিক সমীকৰণটোক যদি আমি a1x plus b1y plus c1 is equal to 0 ইয়াৰ লগত তুলনা কৰোঁ আৰু ঠিক তেনেদৰে 2 নম্বৰটো যদি a2x plus b2y plus c2 লগত তুলনা কৰোঁ তেন্তে ইয়াত a1 মানে কি পাম, আকৌ b1 মানে কি পাম আৰু c1 মানে কি পাম, এইকেইটা আমি নিৰ্ণয় কৰিব লাগে। বা তলত a2 is equal to b2 is equal to আৰু c2 is equal to কি পাম। এতিয়া a1 মানে এইটো x আছে, a1x ইয়াত কি আছে? x আছে, কিন্তু x ৰ লগত আগফালে কি আছে? 1 আমি দেখা নাই যদিও 1 পূৰণ হৈ আছে বুলি জানিম। গতিকে a1 ৰ মান কিমান লিখিম? 1 লিখিম, কমা দিব লাগিব মাজত। তাৰ পিছত আছে b1y, ইয়াত কি আছে? b1y মানে y2 আছে, b1 মানে কি হ'ব? -3, গতিকে ইয়াত -3 লিখিম। c1 মানে কি আছে? ইয়াতে -3। ঠিক তেনেদৰে 2 নম্বৰ যিটো ৰৈখিক সমীকৰণ তাতে a2 আছে, a2 মানে ইয়াত কি আছে? 3, কমা দিব লাগিব, ইয়াতো কমা দিবা। তাৰ পিছত b2 মানে ইয়াত কি আছে? -9, কমা দিব লাগিব। c2 মানে কি আছে? -2, ইয়াতে এনেকৈ আমি লিখিলোঁ। এইকেইটা আমি a1 b1 c1 বা a2 b2 c2 পালোঁ। এতিয়া আমাৰ কাম হ'ব কি? a1 by a2 লিখিব লাগিব। a1 by a2 মানে a1 মানে 1 আৰু a2 আছে 3। b1 by b1 মানে আছে -3, b2 আছে -9। ইয়াক আমি কাটাকাটি কৰিব পাৰোঁ, মাইনাছ কাটি যাব আৰু 3ৰে যদি আমি 9 কাটো ওপৰত 3 গুণ 3 তলত 3 গুণ 9, তাৰ মানে কি পালোঁ? 1/3 পালোঁ। তাৰপিছত c1 by c2 মানে -3 by -2, মাইনাছ কাটি যাব, ইয়াত 3/2 হ'ব। এতিয়া আমি কি দেখিলোঁ? a1 by a2 মানে কি আছে? 1/3 আৰু b1 by b2 মানে কি আছে? 1/3, দুইটা মিলি আছে 1/3 আছে। গতিকে a1 by a2 is equal to b1 by b2 আমি লিখিব পাৰোঁ। কিন্তু c1 by c2 কি আছে? 3/2, যিটো ইয়াৰ এটাৰ লগতো মিলা নাই, গতিকে is not equal to c1 by c2। তালিকা 3.4 পেজ নাম্বাৰ 74 এখন চাগে মনত পৰিছে তোমালোকৰ। ইয়াতে কি চৰ্তটো আছে? a1 by a2 is equal to b1 by b2 is not equal to c1 by c2, তাৰ মানে কি আছে? কোনো সমাধান নাই। গতিকে আমি এনেকৈ লিখিম এতেকে ৰৈখিক সমীকৰণ জোৰৰ সমাধান নাই। যিহেতু সমাধান নাই গতিকে আমি আৰু আগবাঢ়িব নোৱাৰোঁ, এই অংকটো এইখিনিতেই সমাপ্ত হ'ব। এতিয়া আমাক প্ৰশ্নত কৈছিল যাৰ সমাধান আছে তাক নিৰ্ণয় কৰা, সমাধান উলিওৱা। এতিয়া ইয়াত আমি পালোঁ সমাধান নাই, গতিকে এইটো আমি একো কৰিব নোৱাৰোঁ, এইখিনিলৈকে কৰিলে হৈ যাব। নেক্সট আমি 2 নম্বৰটো টেষ্ট কৰি চাওঁ, চেক কৰি চাওঁ। 2 নম্বৰ ৰৈখিক সমীকৰণ দিয়া আছে
2x plus y is equal to 5 আৰু 3x plus 2y is equal to 8 আমি সমীকৰণ দুটা বহিত লিখি লৈছো এনেদৰে ইয়াত আছিল a is equal to 5 আমি a টো কি কৰিছো পিছৰ লাইনত 2x plus y plus 5 টো সমান চিনৰ বাওঁহাতে লৈ আহিলো -5 আৰু সমান চিনৰ সোঁহাতে থাকিল অকল 0 ঠিক তেনেদৰে 2 নম্বৰ যেটো সমীকৰণ আছিল তাকো +8 টো আমি সমান চিনৰ বাওঁহাতে লৈ আহিলো -8 হল আৰু ইফালে থাকিল 0 এইটোক আমি আকৌ আগৰ দৰে এটো নিলিখিলেও হয় তোমালোকে মই বুজাবৰ কাৰণে লিখিছো a1x b1y c1 is equal to 0 লিখিম আৰু এইটোক আমি কি লিখিম a2x b2y c2 is equal to 0 এইখিনি বস্তু তোমালোকে যেতিয়া অঙ্কটো কৰিবা নিলিখিবা লিখিবৰ প্ৰয়োজন নাই মাত্ৰ তোমালোকক বুজাবৰ বাবে মই লিখিছো এতিয়া ইয়াত a1 মানে কি পাম a1 মানে কি আছে 2 আছে b1 ইয়াত b1 আছে ইয়াত কি আছে y লগত কি আছে 1 এটা পূৰণ হৈছে 1 আৰু c1 ইয়াত c1 আছে c1 মানে কি আছে -5 ঠিক তেনেদৰে ইয়াত a2 মানে কি আছে ইয়াত 3 আছে আকৌ b2 মানে কি আছে 2 আছে আৰু c2 ইয়াত মানে কি আছে -8 এতিয়া আমি নিৰ্ণয় কৰিব লাগিব a1 by a2 মানে 2/3 আৰু b1 by b2 মানে কিমান পালো 1/2 আৰু c1 by c2 মানে -5/8 মাইনাস কাটি যাব ইয়াত থাকিব 5/8 ইয়াত দেখিছো আমি এটাৰ লগতো আনটো কোনোটো মিলা নাই তাৰ মানে a1 by a2 is not equal to b1 by b2 b1 by b2 is not equal to c1 by c2 কাৰো লগত নাই মিলা আমি এখিনলৈকে লিখিলে হ'ব আমি পুনৰ তালিকা 3.4 পেজ নম্বৰ 74 লৈ ঘূৰি যাম তাত কি পাইছো a1 by a2 is not equal to b1 by b2 তাত কি আছে এটা সমাধান বা অদ্বিতীয় সমাধান আছে আমি এনেদৰে লিখি ল'ব লাগিব যেহেতু a1 by a2 is not equal to b1 by b2 এতেকে ৰৈখিক সমীকৰণ জোৰৰ এটা সমাধান আছে আৰু আমাক প্ৰশ্নত কৈছিল যদি সমাধান আছে তেন্তে নিৰ্ণয় কৰা গতিকে আমাৰ যেহেতু সমাধান পাইছো আছে বুলি আমি পাইছো গতিকে আমি এতিয়া সমাধান তাৰ নিৰ্ণয় কৰিব লাগিব তাৰ মানে x আৰু y মান নিৰ্ণয় কৰিব লাগিব আমাৰ সমীকৰণ দুটা আছিলে 2x plus y minus 5 is equal to 0 আৰু 3x plus 2y minus 8 is equal to 0 এতিয়া আমি বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি পাওঁ এইটো পদ্ধতি ব্যৱহাৰ কৰিবলৈ আমি প্ৰথমতে এটা নমুনা আমি লিখি ল'ব লাগিব ইয়াত প্ৰথমতে x লিখিবা কিছু দৰত y লিখিবা আৰু শেষত 1 লিখিবা এনেদৰে লিখি ল'বা এতিয়া ইয়াত এটা আমি সংখ্যা বহুৱাম ইয়াত এটা সংখ্যা বহুৱাম ইয়াত এটা সংখ্যা বহুৱাম ইয়াত এটা সংখ্যা বহুৱাম আৰু ইয়াত আৰু শেষত ইয়াত আৰু ইয়াত এই আটাইকেইটা আমি যি গোলাকাৰ ঠাই বনাইছো তাৰ মাজত আমি সংখ্যা বহুৱাম কি সংখ্যা বহুৱাম হেতু চাবা এতিয়া যেহেতু ইয়াত x আছে গতিকে x ৰ খিনি বাদ দি এই x টো বাদ দি ইয়াৰ পিছৰ খিনি আমি বহুৱাম পিছৰ চলকৰ সহগবোৰ বহুৱাম এটো x আৰু y বিলাকক চলক বুলি কোৱা হয় এই y টো সহগ কি আছে 1 গতিকে ইয়াত প্ৰথমতে 1 লিখিম আৰু তলত কি আছে 2 আছে গতিকে তলত 2 বহুৱাম তোমালোকে ধৰিব পাৰিছা নিশ্চয় যেতিয়া x আছে প্ৰথমতে আমি কি কৰিম x আছে গতিকে x ৰ সহগবোৰ বাদ দিম এইবোৰ x আৰু তাৰ সহগ 2 3 আছে এইবোৰ বাদ দিম আমি নিলিখো তাৰ পিছৰখিনি লিখিম তাৰ মানে কি আছে y ৰ সহগ লিখিম y ৰ লগত 1 পূৰণ হৈ আছে গতিকে 1 লিখিলো এইটো y ৰ লগত 2 পূৰণ হৈছে গতিকে 2 লিখিলো তাৰ পিছত আমি এনেকৈ কৰি আমি সাৰ্কুলাৰ যেটো আমি এটা ঘড়ীৰ কাটাটো কেনেকৈ ঘূৰে এনেকৈ ঘূৰি থাকে নহয় জানো তেনেকৈ আমি ঘূৰি থাকিম তাৰ মানে y আমি লিখিলো y ৰ পিছত কি লিখিম -5 -8 লিখিম যিবোৰ খালি জায়গা আছে -5 -8 লিখিম তাৰ পিছত এই দুটা লিখা হৈ গল এতিয়া কি আহিব ঘড়ীৰ কাটাৰ দৰে এটো আৰু এটো আহিব তাৰ মানে 2 3 আহিব তাৰ পিছত 2 3 লিখা হৈ গল এবাৰ কি আহিব 1 2 আকৌ আহিব 1 2 বুজি পাইছা তোমালোকে প্ৰসেসটো কি যে ফাৰ্স্ট x y ইয়াত লিখিম সদায় 1 এই তিনিটা আমি লিখি লোৱাৰ পিছত এনেকৈ আমি গোলাকাৰ ঠাই বনাই লম লোৱাৰ পিছত আমি কি কৰিম যদি প্ৰথমতে যেহেতু x আছে গতিকে x ৰ যিবোৰ সহগ সেইবোৰ আমি এটো লুকাই ৰাখিম বা ঢাকি ৰাখিব পাৰা তাৰ পিছত আমি y ৰ যিবিলাক সহগ ইয়াত বহুৱাম প্ৰথমটো আমি বহুৱাৰ পিছত
পিছৰবোৰ আমাৰ ঘড়ী কাটাৰ দৰে এনেকৈ ঘূৰি থাকিব বা এনেকৈ ঘূৰি থাকিব গতিকে আমি হেনেদৰে আমি বহুৱালোঁ বুজি পাইছা নিশ্চয় ভালদৰে চাই ল'বা আকৌ এবাৰ এতিয়া আমি আগবাঢ়ো তেতিয়া আমি বজ্ৰ গুণন কৰিবৰ বাবে এতিয়া x লিখিম আৰু তলত দীঘলকৈ আছে ডাল টানিম সমান চিন দিম y লিখিম ওপৰত তলত দীঘলকৈ আজডাল টানিম আৰু ঠিক তেনেৰে সমান চিন দিম আকৌ মোৰ ইয়াত ঠাই নাতিলে গতিকে মই তলত লিখিব লৈছোঁ তলত আজডাল টানিছোঁ আৰু কি লিখিম y 1 লিখিম ইয়াত যেনেকৈ x y আৰু 1 আছিল গতিকে ইয়াত x লিখিম y লিখিম আৰু ইয়াতে 1 লিখিম এতিয়া কি কৰিম চাই যাবা একদম মন দি চাবা মনোযোগ দি তেতিয়াহ'লে তোমালোকে নোৱাৰাৰ কোনো কথা নাই একেবাৰে সহজ আটাইতকৈ সহজ যেনেই লাগিব চাবা এতিয়া এই দুটা আমি ক্ৰছ এনেকৈ দেখাই দিছোঁ নহয় এই দুটা আমি পূৰণ কৰিম তাৰমানে 1 ইয়াত পূৰণ চিন দিম কি পাইছোঁ ইয়াতে -8 যিহেতু আছে ব্ৰেকেটৰ ভিতৰত মাইনাছ চিন থাকিলে ব্ৰেকেট লিখিব লাগে তাৰপিছত ইয়াতে এইখিনি ঠাইত আমি সদায় মাইনাছ চিন দিম এতিয়া আকৌ এইটো আৰু এইটো পূৰণ কৰিম তাৰমানে 2 ইনটু এইটো -5 আছে গতিকে ব্ৰেকেটৰ ভিতৰত এইটো লিখিম এইটো হৈ গ'ল নেক্সট আছে y ৰ ক্ষেত্ৰতো সেই একেদৰে আহিব এনেকৈ -5 পূৰণ চিন দিম 3 লিখিম আকৌ মাইনাছ এইখিনিতে থাকে যেনেকৈ ইয়াত মাইনাছ আছে ইয়াতো মাইনাছ হ'ব তাৰপিছত আকৌ এইটো 2 ইনটু -8 লিখিব পাৰোঁ বা -8 ইনটু 2 লিখিব পাৰোঁ একেই কথা নেক্সট আকৌ 1ৰ ক্ষেত্ৰতো সেই একেদৰে লিখিম এইটো 2 ইনটু 2 তাৰপিছত মাইনাছ চিন আহিব তেতিয়া 3 ইনটু 1 3 ইনটু 1 এইখিনি যদি তোমালোকে একদম সাৱধানেৰে বহুৱা তেতিয়াহ'লে একদম সহজ উত্তৰটো একদম সোনকালে খুব বেছি 2-3টা ষ্টেপতে আমাৰ x আৰু y ৰ মান ওলাই যাব এইটো x লিখিম ইয়াতে কি হ'ব মাইনাছ চিন আছে সন্মুখত মাইনাছ লিখিম 1 আৰু 8 পূৰণ কৰিলে 8 হ'ব ইয়াতে মাইনাছ মাইনাছ পূৰণ হৈ কি হৈ যাব প্লাছ হৈ যাব 2 পাছে পূৰণ কৰিলে 5 দুগুণ 10 হৈ গ'ল তাৰপিছত সমান চিন আছে y লিখিম এইটো মাইনাছ চিন সন্মুখত আছে মাইনাছ চিন দিমেই 5 আৰু 3 পূৰণ হ'ব 5 3 গুণ কিমান 15 তাৰপিছত মাইনাছ আৰু মাইনাছ পূৰণ হ'লে মাইনাছে মাইনাছে কি হৈ যায় প্লাছ হৈ যায় 2 8 গুণ কিমান 16 নেক্সট আছে 1 লিখিম 2 দুগুণ কিমান হয় 4 মাইনাছ 3 গুণ 3 এতিয়া আমাৰ এইটো এটা ষ্টেপ হ'ল এইখিনি জানাৰ পিছত আমাৰ এইটো এটা ষ্টেপ হ'ল নেক্সট চাবা তোমালোকে x আছে এতিয়া 10ৰ পৰা 8 বিয়োগ কৰিম 10ৰ আগত প্লাছ চিন আছে 8ৰ আগত মাইনাছ চিন আছে গতিকে 10ৰ পৰা 8 বিয়োগ কৰিম কি হ'ব 2 হ'ব আকৌ y = 16ৰ পৰা 15 বিয়োগ চিন আছে বিয়োগ কৰিম কিমান হ'ব 1 হ'ব আকৌ ইয়াত 1 আছে 4ৰ পৰা 3 বিয়োগ কৰিলে কি হয় 1 হয় এতিয়া আমাৰ কাম হ'ব এইটো আমি এইখিনি বাৰ আকৌ এবাৰ এটা লাইন লিখি এইটো ষ্টেপতে আমাৰ শেষ হৈ যায় যিহেতু কিন্তু তথাপিও মই আকৌ এবাৰ লিখি দিছোঁ y/1 = এইটো 1ক 1 হৰণ কৰিলে 1 হ'ব এতিয়া আমি x ৰ মান উলিয়াম x ৰ মান কেনেকৈ উলিয়াম x টো লিখিম আৰু x ৰ তলত 2 আছে সেই 2ৰে এইখিনি পূৰণ ইয়াত যিটো থাকে সেই সংখ্যা পূৰণ হয় 2 আৰু 1 2 * 1 আকৌ অলপ দূৰত y লিখিম y ৰ তলত কি আছে 1 আছে 1 আৰু এইটো 1 পূৰণ হ'ব গতিকে x ৰ মান কিমান পালোঁ 2 গুণ 2 আৰু y ৰ মান কিমান পালোঁ 1 গুণ 1 এটাকে নিৰ্ণয় সমাধান কি পালোঁ আমি সমাধান x = 2 y = 1 এইটোৱে হ'ল আমাৰ উত্তৰ একেবাৰে সহজ নহয়নে বাৰু তোমালোকে বুজি পাইছা নিশ্চয় আৰু যদি বুজি পাইছা কমেন্ট কৰিবা বুজি নাই পোৱা যদিও কমেন্ট কৰিবা কিহত বুজি পোৱা নাই হেতু লিখি দিবা মই তেতিয়া তোমালোকক আৰু নেক্সট আৰু বেলেগ ভিডিঅত আকৌ চেষ্টা কৰিম ভালকৈ বুজাবলৈ চাই থকাৰ বাবে ধন্যবাদ আজিলৈ এৰিছোঁ